ইফিচিয়া কিতাপখনৰ পৰিচয়। পাছনি পৌলে প্ৰায় 52 খ্ৰীষ্টাব্দত আকিলা আৰু প্ৰিস্কিলাৰ লগত দ্বিতীয় মিছনেৰী যাত্ৰাৰ বাবে ইফিচিয়ত প্ৰথমবাৰ আহিছিল। পৌলে অলপ সময়ৰ পাছত আকিলা আৰু প্ৰিস্কিলাক ঘোষণা কাৰ্য কৰিবলৈ আৰু শিক্ষা দিবলৈ এৰি গৈছিল। কিন্তু তেওঁৰ তৃতীয় মিছনেৰী যাত্ৰাত পৌলে প্ৰায় 3 বছৰ তাত থাকি উৎসাহেৰে ঘোষণা কৰে আৰু ইফিচিয়াৰ ভাই ভনীসকলৰ লগত এক গভীৰ সম্পৰ্ক গঢ়ি তোলে। প্ৰায় 60 বা 61 খ্ৰীষ্টাব্দত পাছনি পৌলে ইফিচিয়া মণ্ডলীৰ বাবে চিঠি লিখিছিল। তেওঁ এই চিঠিখন ৰোমত লিখিছিল, য'ত তেওঁ বিচাৰৰ বাবে অপেক্ষা কৰি আছিল। ইফিচিয়াৰ চিঠিখনত 6টা অধ্যায় আছে। প্ৰথম অধ্যায়ত ঈশ্বৰৰ শাসনৰ বিষয়ে উল্লেখ আছে। আন এক কথাত তেওঁৰ ঘৰখন কেনেকৈ চলাব। এই শাসনৰ যোগেদি যিসকলক স্বৰ্গৰ বাবে বা পৃথিৱীত থাকিবলৈ নিৰ্বাচন কৰা হৈছে, তেওঁলোকে যীশুৰ দ্বাৰা জেহুৱাৰ লগত একত্ৰিত হ'ব। দ্বিতীয় অধ্যায়ত পৌলে মচিৰ নিয়মক এটা দেৱালৰ লগত তুলনা কৰিছে, যিয়ে যিহুদী আৰু পৰজাতিসকলক ভাগ কৰিছিল। যীশুৰ বলিদানে নিয়ম চুক্তিক শেষ কৰিলে আৰু এই দুটা সমূহৰ মাজত থকা প্ৰভেদৰ দেৱাল ভাঙি পেলালে। তৃতীয় অধ্যায়ত পৌলে খ্ৰীষ্টৰ সম্বন্ধীয় নিগুৰ তত্ত্বৰ বিষয়ে উল্লেখ কৰিছে আৰু বুজায় যে স্বৰ্গত যীশুৰ লগত শাসন কৰিবলৈ নিৰ্বাচন কৰা লোকসকলৰ মাজত পৰজাতি লোকসকলক জড়িত কৰাটো ঈশ্বৰৰ ইচ্ছা। আপুনি জানেনে, ইফিছ নগৰখন আৰ্টেমি দেৱীক সমৰ্পণ কৰা এখন বিশাল মন্দিৰৰ বাবে বিখ্যাত আছিল। পাছনি কৰ্মৰ 19 অধ্যায়ত উল্লেখ কৰা অনুসৰি ইফিছত ৰূপৰ এক আকৰ্ষণীয় ব্যৱসায় আছিল, য'ত লোকসকলে আৰ্টেমি ৰূপৰ দল বিক্ৰী কৰিছিল। ইফিছত প্ৰায় 3 বছৰ থকা সময়ছোৱাত পৌলে উপাসনাত মূৰ্তিৰ ব্যৱহাৰ কৰাটো ভুল বুলি লোকসকলক কৈছিল। পৰিণামস্বৰূপে ইফিছত বহুতো লোকে মূৰ্তি পূজা এৰি জিহুৱাৰ উপাসনা কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে মূৰ্তি নিৰ্মাণ কৰা আৰু বিক্ৰী কৰা লোকসকলৰ খং উঠে আৰু তেওঁলোকে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰে। 4 অধ্যায়ত ইফিচিয়াৰ লোকসকলক পুৰাতন পুৰুষ অৰ্থাৎ পুৰণি আচাৰ ব্যৱহাৰ ত্যাগ কৰি জিহুৱা ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি নতুন পুৰুষক পিন্ধিবলৈ পৰামৰ্শ দিয়া হৈছে। 5 অধ্যায়ত পৌলে ইফিচিয়াৰ লোকসকলক প্ৰেম কৰিবলৈ উৎসাহিত কৰে। এই প্ৰেম পৰিয়ালতো দেখুওৱা উচিত। পত্নীসকলক স্বামীৰ বশীভূত হ'বলৈ পৰামৰ্শ দিয়া হৈছে। স্বামীসকলক পৰামৰ্শ দিয়া হৈছে যে খ্ৰীষ্ট যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে, তেনেকৈ তেওঁলোকে নিজৰ ভাৰ্যাক প্ৰেম কৰা উচিত। 6 অধ্যায়ত পৌলে সাজ পৰিধান কৰাৰ দৃষ্টান্ত ব্যৱহাৰ কৰিছে আৰু ঈশ্বৰৰ আটাই সাজ পিন্ধিবলৈ ইফিচিয়াৰ লোকসকলক উৎসাহিত কৰিছে। এনে কৰাৰ যোগেদি তেওঁলোকে সমস্যাৰ স্বত্তেও বিশ্বাসী হৈ থাকিবলৈ সক্ষম হ'ব। ইফিচিয়াৰ কিতাপখন পঢ়াৰ সময়ত মন কৰক যে আমি কেনেকৈ জেহুৱাৰ ইচ্ছা অনুসৰি নতুন পুৰুষক পিন্ধিব পাৰোঁ। আমি কেনেকৈ আটাই সাজ পৰিধান কৰিব পাৰোঁ আৰু জেহুৱাই কেনেকৈ যিহুদী আৰু পৰজাতিসকলক যীশুৰ লগত শাসন কৰিবলৈ একত্ৰিত কৰিছে